হাই ভল্টেজৰ ইলেক্ট্ৰিক তাৰত চৰাই চিৰিকটি বহিলে কিয় শ্বক চাৰ্কিট নকৰে? সিম্পল, যিবোৰ প্ৰাণীয়ে কণী পাৰি বা কণী দি পোৱালি জন্ম দিয়ে সেইকেইটাক শ্বক নকৰে, আৰু যিবোৰ প্ৰাণীয়ে প্ৰসৱ কৰি সন্তান জন্ম দিয়ে সেইবোৰ প্ৰাণীক শ্বক চাৰ্কিট কৰে। ৰ'ব বহুত কাউৰী দেখোন মৰি আছে তেতিয়াহ'লে কাৰেণ্টত। সেইবোৰ কিহৰ কাৰণে মৰিছে? কিবা এটা আছে। আমি জন্মৰ পৰা আজিলৈ বহুত কথাই শিকিলোঁ, আৰু যিমান কথা আমি শিকিছোঁ তাতকৈ বহুত গুণে কথা আমাৰ শিকিবলৈ বাকী আছে। কিন্তু যিখিনি কথা আমি শিকিছোঁ তাৰ ভিতৰত এনেকুৱা কিছুমান কথা আছে যিবোৰ নেকি আমি ভুল কৰি শিকিলোঁ। গতিকে এই ভুল কথাবোৰ আমাৰ শুধৰোৱাৰ প্ৰয়োজন আছে। হাই ভল্টেজৰ কাৰেণ্টৰ তাৰত চৰাইবোৰ বহিলে যে শ্বক চাৰ্কিট নকৰে তাৰ কাৰণ হৈছে, মই একেবাৰে চিম্পুলকৈ আপোনাক বুজাব বিচাৰিছোঁ যে আমি যেতিয়া কাৰেণ্ট ব্যৱহাৰ কৰোঁ, বাল্ব এটা জ্বলাওঁ, তেতিয়া আমি দুডাল তাঁৰ ব্যৱহাৰ কৰোঁ। দুডাল তাঁৰৰ কানেকশ্যন দিব লাগে। এডাল হৈছে পজিটিভ আৰু এটা হৈছে নিউট্ৰেল বা আৰ্থিং ফেজ। পজিটিভ আৰু আৰ্থিং ফেজ কানেকশ্যন দিয়াৰ পিছতহে বাল্বটো জ্বলি উঠে। যদি আপুনি তাত পজিটিভৰ তাঁৰডাল অকল লগাই থৈ দিয়ে তেতিয়াহ'লে বাল্বটো নজ্বলে বা তাত চাৰ্কিট নহয়, তাত কাৰেণ্টটো কাম নকৰে, ইউজলেছ হৈ যায়। যেতিয়ালৈকে আপুনি নেগেটিভ তাঁৰ নানিব বা আৰ্থিং নানিব তেতিয়ালৈকে তাত চাৰ্কিট নহ'ব। ঠিক তেনেকৈ যেতিয়া চৰাই এটা কাৰেণ্টৰ তাঁৰত বহে, চৰাইটো এটা সৰু বস্তু, এডাল তাঁৰতে বহিব পাৰে, দুডাল তাঁৰ একেলগে টাচ কৰি বহিব নোৱাৰে। যদি চৰাই এটা দুডাল তাঁৰ টাচ কৰি বহিব পাৰিলে হয়, ডাঙৰ চৰাই, তেতিয়াহ'লে শ্বক চাৰ্কিট কৰিব নিশ্চিতভাৱে। কিন্তু সৰু চৰাই এটা কাৰেণ্টৰ তাঁৰৰ ওপৰত যেতিয়া বহে তেতিয়া এডাল তাঁৰে চুই থাকে। হয়তো সেইডাল নিউট্ৰেল ফেজো হ'ব পাৰে, আৰ্থিং ফেজো হ'ব পাৰে বা পজিটিভ ফেজো হ'ব পাৰে। যদি ধৰি লওক চৰাইটো পজিটিভ ফেজত বহি আছে, কিন্তু তেতিয়া চৰাইৰ গাটোত কাৰেণ্টটো পাইছে ঠিকেই, কাৰেণ্টে কিন্তু কাম কৰা নাই, শক্তি পোৱা নাই। শক্তি তেতিয়াই পাব যেতিয়া সেই চৰাইটোৰ গাত বা যিকোনো এটা অংশত বেলেগ এটা ফেজ আহি টাচ হ'ব লাগিব, তেতিয়াহে শ্বক চাৰ্কিট হ'ব। গতিকে আপুনি ক্লিয়াৰ কথা যে কাৰেণ্টৰ তাঁৰত চৰাই চিৰিকটি, মানুহ, যিমান জীৱ জন্তু যিকোনো বস্তু টাচ নকৰক কিয় শ্বক চাৰ্কিট নকৰে, যদি তাত কোনো এনাডাৰ ফেজে চুই নাথাকে। সেইবুলি আপুনি চুই নাচাব দেই, এইটো মোৰ ৰিস্ক নহয়। এভাৰেজ আমাৰ দেশত গড়ে 1200 চৰাই চিৰিকটি শ্বক চাৰ্কিট হৈ পুৰি আছে বা মৰি আছে। সেইবোৰ কেনেকৈ মৰে? ধৰক হাই ভল্টেজৰ তাঁৰত জইন থাকে, কিছুমান কানেকশ্যন থাকে, তাত আৰ্থিং থাকে। এডাল তাঁৰত বহি দিয়ে আৰু এডাল তাঁৰত গাটো চুই দিয়ে বা কামুৰি দিয়ে, তেতিয়া ফায়াৰ হৈ যায় বা চাৰ্কিট হৈ যায়, তেনেকৈ মৰি থাকে। শ্বক চাৰ্কিট নকৰাৰ আৰু এটা কাৰণ আছে, চৰাইৰ ভৰিত বহুত পাৱাৰৰ ৰেজিষ্টেঞ্চ ক্ষমতা আছে, মানে প্ৰতিৰোধ ক্ষমতা আছে। যেতিয়া কাৰেণ্টৰ তাঁৰ এডালত বহিব তেতিয়া তাৰেদি কাৰেণ্ট যাব, সেই কাৰেণ্টটো চৰাইৰ গাত পাবলৈ যিখিনি শক্তি লাগে সেই শক্তিখিনি কাৰেণ্টৰ নাই, ইমান পাৱাৰ ৰেজিষ্টেঞ্চ পাৱাৰ আছে। আৰু এটা কথা, ধৰক এটা ৰাস্তা দি গৈ দুটা ৰাস্তা ভাগ হৈ গৈছে, যদি আপোনাৰ এটা ৰাস্তা ব্লক হৈ থাকে, ইটা বালি পেলোৱা থাকে, মানে ৰেজিষ্টেঞ্চ থাকে, তেতিয়াহ'লে সেই ৰাস্তাটো দি আপুনি সোমাব নোৱাৰিব। যিটো ৰাস্তা আপুনি ফ্ৰী পাব সেইটো ৰাস্তা দি যাব। গতিকে কাৰেণ্টটো যেতিয়া তাঁৰত ফ্ৰীকৈ পায়, ফ্ৰীয়ে গৈ থাকে। গতিকে কষ্ট কৰি মানে চৰাইৰ ইমান হাই পাৱাৰৰ ৰেজিষ্টেঞ্চ ফালি পেলাই যাব নোৱাৰে। ল'ৰা ছোৱালীবোৰক আমি জন্মৰ পৰাই শিকাইছোঁ, এই কাৰেণ্টটো নুচুবি মৰি যাবি, বহুত ডেঞ্জাৰ বস্তু। গতিকে আমি তেনেকৈ নিশিকাই পেলাই যদি আমি শিকালোঁ হয় যে কাৰেণ্ট বস্তুটো কি, তাৰ পৰা আমি কেনেকৈ শ্বক চাৰ্কিট হ'ব পাৰে বা আমি কিয় ডেঞ্জাৰ বুলি কওঁ, সেইবোৰ বস্তু শিকাব লাগে। তেতিয়া সি নিজে ভয় খাব বা নিজে সচেতন হৈ থাকিব। এতিয়া আপোনাৰ ঘৰৰ কাৰেণ্টটো যদি আপুনিও চুই দিয়ে তথাপি শ্বক চাৰ্কিট নকৰে, যদি আপোনাৰ পজিটিভ তাঁৰডালো আপুনি চুই দিয়ে তথাপি শ্বক চাৰ্কিট নকৰে, যদি নেগেটিভ তাঁৰ আপোনাৰ গাত চুই থকা নাই বা আৰ্থিং তাঁৰডাল আপোনাৰ গাত চুই থকা নাই। কিন্তু সেইবুলি নুচুব, আপুনি যদি কাৰেণ্টৰ বিষয়ে জ্ঞান নাই তেতিয়াহ'লে নুচুব। যদি আপুনি পৰৱৰ্তী সময়ত সৰু সুৰা কথাৰ ওপৰত জানিবলগীয়া ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। আমাৰ এই ভিডিঅ' আপোনালোকৰ কাৰণেই, ল'ৰা ছোৱালীৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও উপযোগীকৈ আমি ভিডিঅ'বোৰ বনাওঁ। ধন্যবাদ। এই ঘটনাটো ক্লিয়াৰ হ'বলৈ মই আপোনাক আৰু এটা কথা মনত পেলাই দিওঁ, হয়তো আপোনাৰ গাঁৱতো এনেকুৱা ঘটনা হৈছে যে কাৰেণ্টৰ তাঁৰত শ্বক চাৰ্কিট হৈ কাউৰীবোৰ মৰিছে, কাউৰীয়েতো কণী দিয়ে। আৰু কিছুমান ভিডিঅ'ত আপোনালোকে দেখা পাব যে হাই ভল্টেজৰ তাঁৰৰ ওপৰেদি বান্দৰ ঘূৰি আছে, বান্দৰে প্ৰসৱ কৰি সন্তান জন্ম দিয়ে, তথাপি শ্বক চাৰ্কিট হোৱা নাই। কিয় হোৱা নাই? মানে দুডাল তাঁৰ টাচ কৰা নাই। আৰু সেই বান্দৰটোৱে যদি এডাল তাঁৰৰ পৰা আন এডাল তাঁৰত যায় তথাপি শ্বক চাৰ্কিট নকৰিব পাৰে, যদি জঁপিয়াই যায়, জঁপিয়াই গ'লে নকৰিব। কিন্তু যদি টাচ হয় দুডাল তাঁৰত তেতিয়াহ'লে শ্বক চাৰ্কিট নিশ্চিত।
আৰু চৰাই চিৰিকটিবোৰ তেনেকুৱা যদি দুডাল তাৰ একেলগে থাকে, এডালত বহিছে আৰু এডালত কামুৰি দিছে বা গাটো টাচ হৈছে, তেতিয়াহ'লেও শ্বক চাৰ্কিট কৰিব। সেয়া কণীয়ে পাৰক বা সন্তানে জন্ম দিয়ক। দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান টপিকৰ ওপৰত মই জানিবলগীয়া সৰু সুৰা কথা লৈ মই ভিডিঅ'বোৰ বনাওঁ। ইয়াত কিবা এটা আনকমন থাকে মোৰ ভিডিঅ'ত, কিন্তু যদি এই বিষয়ে আপুনি আগতীয়াকৈ জানি থৈছে বা জানে, তেতিয়াহ'লে ধন্যবাদ, কিন্তু বেয়াকৈ কমেণ্ট নিদিব জানিছে বুলি। এটা কথা চাব, বহুতেই কিন্তু বহুত কথা নাজানে, গতিকে তেখেতসকলৰ কাৰণে মই ভিডিঅ'বোৰ বনাওঁ।